হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। পোনপ্ৰথমে আজি সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে অজান্তিকৰ আমাৰ লাইভটো চালে। বহুত কুৱেশ্যনছ আহিছিলে যিখিনি আমি গোটেইখিনি এনচাৰ দিব নোৱাৰিলোঁ, তাৰ বাবে আমি বহুত দুখিত। মোক যোৱাৰ আগতে ইউডিয়ে কৈ থৈ গৈছিলে যে তুমি পাৰিলে প্লিজ কৈ দিবা এবাৰ। মই ভাবিলোঁ কৈ দিওঁ, কাৰণ ইমান কষ্ট কৰি কুৱেশ্যনছখিনি পঠিয়াইছিলে, কিন্তু আমাৰ জোখতকৈ বেছি হৈ গ'ল। আৰু লাইভ ছেটত আপোনাৰ যোনখিনি কুৱেশ্যন আহি আছিলে ইমানে ফাষ্ট আহিছিলে, আমি পঢ়িব নাপাওঁৱে, মানে পাৰ হৈ গুচি যায়। তো যাওঁতে আকৌ এবাৰ কথা পাতি থৈ গৈছিলোঁ আমি। ইউডিয়ে মই প্লেনিং কৰিছোঁ যে আমি আকৌ সোনকালে আকৌ এটা আহি আছোঁ লাইভ। অলপ দীঘলীয়াকৈ কৰিম সেইটো। আজি এঘণ্টামানৰে কৰা হ'ল। ইউডিয়ে যাবলগীয়া হৈ গ'ল মানে লকডাউনৰ কাৰণে। তো নেক্সটটো সি থাকি ল'ম বুলি কৈছে। আমি সন্ধিয়া সময়ত কৰিম, তেতিয়া হয়তো অলপ বেছি অডিয়েঞ্চ পাম। ঠিক আছে, কিন্তু কৰি ভাল লাগিলে আমাৰ। আশা কৰিছোঁ আকৌ সোনকালে কৰিম আকৌ এটা। তেতিয়াহ'লে আমি আকৌ আজি কাহিনীৰ মাজলৈ ঘূৰি আহোঁ। আৰু আজিৰ আমাৰ ষ্টৰিটো পঠিয়াইছে প্ৰজ্ঞাশ্ৰী সন্দিকৈ। ব্ৰেকেটত লিখিছে প্ৰজ্ঞা, শিৱসাগৰ। অ'কে, মোৰ ঘৰৰ ওচৰ ছোৱালী দেখোন। অ'কে, আৰু ষ্টৰিটোৰ নাম হৈছে বাস্তৱৰ অবাস্তৱ চিন্তা। ঠিক আছে, তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। বাহিৰত বৰষুণ, বাৰিষা আৰম্ভ হৈছে আৰু। তাই বিচনাত শুই আছে। সকলোফালে লকডাউন, মানুহবোৰ ঘৰতে আছে। জীৱনটো যেন ৰখি গৈছে পৃথিৱীত। কৰোণা ভাইৰাছে যেন লাহে লাহে আগ্ৰাসন কৰি আনিছে সকলোকে। শুই শুই তাই ভাবিব ধৰিলে, তাই এনেকুৱা কিয় ইমান সহজে মানুহক বিশ্বাস কৰি লয়। তাই জীৱনত কিছুমান ভুল কৰিছিল, যাৰ বাবে তাই আজিও পস্তাই থাকে। তেনেতে এটা গাজনি ঢেৰেকনি মাতত তাই নিজৰ মনৰ পৃথিৱীখনৰ পৰা ওলাই আহিল। এনেকৈ শুই থাকিলে প্ৰায় এনেকুৱা কথা আমনি কৰে তাইক। ভাবিব ধৰে, ছোৱালী হৈ জন্ম পালে তাই, এদিন এইখন ঘৰ এৰি যাব লাগিব। যিখন হাত ধৰি তাই খোজকাঢ়িছিল, সেইখন হাত এৰি কেনেকৈ বাৰু যাব বেলেগৰ হাত খামুচি? কি আচৰিত ন এই জীৱন। কাইলৈ জীয়াই থাকিম নে নাই আমি নাজানো, কিন্তু ভৱিষ্যতে কি হ'ব সেই ভাবি চিন্তাত বিভোৰ হৈ থাকোঁ। বৰ্তমানটো যেন পাহৰিয়ে পেলাব খোজোঁ। মাকে তাইক সদায় কয়, একেটা কথা কিয় বাৰে বাৰে ভাবি থাক? হয়, তাই ভাবে এনেদৰে। তাইক যে ভগৱানে অলপ বেলেগকৈ বনালে, নোৱাৰে সহজে কথাবোৰ এৰি দিবলৈ, নোৱাৰে কাৰো বেয়া ভাবিবলৈ। কিন্তু তাইক সদায় মানুহবোৰে ঠগি গুচি যায়। বহু মানুহ লগ পাইছে তাই, বহুত মানুহ চিনিছে বাহিৰত পঢ়িব যোৱাৰ পৰা। দেউতাকে সদায় তাইক অকলে এৰি দিয়ে পৃথিৱীখনৰ লগত যুঁজ দিবলৈ, কিন্তু কেতিয়াও হাৰ মানিব নিদিয়ে। মৃদু হাঁহি এটা মাৰিলে তাই শুই শুই। ঘড়ীটো চালে 5 বাজিব হ'ল। দেউতাকৰ চাহ খোৱা সময়। অলপ পাছত মাতিব, জান চাহ বনাচোন একাপ বুলি। বৰ হেঁপাহেৰে খোজে চাহকাপ। এতিয়াও সময় আছে। তাই আকৌ নিজৰ দুনিয়াত মগন হ'ব ধৰিলে। এনেকুৱা সময়ত তাইৰ আগতে কৰা অদ্ভুত কথাবোৰ মনলৈ আহে। অভাৰ থিংকিং যেন তাইৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিছে। কেতিয়াবা বেয়া নালাগে আগৰ কথাবোৰ পাগলি, কিন্তু কেতিয়াবা বেয়া লাগে অতীতৰ দুখবোৰ মনলৈ আহিলে। তেনেতে তাইৰ এষাৰি কথা মনত পৰিল, সুখ দুখৰ মাজতেই জীৱন,
দুখতো সুখ থাকে জানা, যদিহে জীৱন জীৱন হয়। আৰু ইয়াতে আমাৰ আজিৰ কাহিনীটো শেষ হৈছে। বহুত বহুত ধন্যবাদ তোমালৈ প্ৰজ্ঞাশ্ৰী সন্দিকৈ শিৱসাগৰৰ। তুমি বহুত বেছি চিন্তা কৰা দেখোন। যদিহে কাহিনীত থকা ছোৱালীজনী তুমি হয় দেই, মই নাজানো। বাৰু যি কি নহওক, বহুত বহুত ভাল লাগিলে ষ্টৰিটো। মই অলপ বেলেগ টেষ্ট পালোঁ আজি ষ্টৰিটোত। নাজানো মই মানে কোৱাৰ ধৰণটো সঠিক হৈছে নাই। মই অলপ বেলেগ ষ্টাইলো ট্ৰাই কৰি আছিলোঁ। তাৰপিছত দাদাজনে ক'লে একোটো ভাল নাই লগা নেকি, এইটো মই আকৌ আহি ৰেকৰ্ড কৰিছোঁহি। বাকী যি নহওক, আপুনি জনাব কেনেকুৱা পালে ষ্টৰিটো কমেণ্টছত। আৰু আজি বিশেষ কথা নকওঁ, দিনত বহুত কথা পাতিলোঁ আজি, লাইভ যিহেতু আহিছিলোঁৱেই। ঠিক আছে তেতিয়াহ'লে, কাইলৈ আকৌ এটা নতুন ষ্টৰীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানখিনিতে সামৰিছোঁ। শুভৰাত্ৰি।